स्वागत जनाइছোঁ আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। একচুৱেলি পুৰা সাজি কাচি ৰেডি হৈ আছোঁ মই। এতিয়া সময় হৈছে ভাটিবেলা ৩টা। আমাৰ ইয়াতে ৰাসৰ ৰিহাৰ্চল চলি আছে, তো ময়ো ৰাসৰ ৰিহাৰ্চললৈ ওলাইছোঁ। নামঘৰত ৰাসৰ ৰিহাৰ্চল হ'ব আৰু মোৰ লগত মোৰ বা যাব, মোৰ ঘৰৰ ওচৰৰে বা এজনী। বাজনীয়ে অসুৰৰ পাৰ্টটো লৈছে, মানে কংসচুৰৰ পাৰ্টটো। তো দুইজনী একেলগে যাম, লগতে ভণ্টি কেইজনীমানো যাব চাগে আমাৰ লগতে। তো আমাৰ গাঁৱৰ ৰাসনো কেনেকুৱা অলপ ৰিহাৰ্চলটো আপোনালোকক দেখাম বুলি ভাবিছোঁ। ডেইলি দিয়া নহয়, গতিকে বেয়া নাপাব, অলপমান প্ৰব্লেম হৈ আছে। তো ফাইনেলি বা পাই গ'লহি, দুজনী ৰাস্তাত আহি আছোঁ। এইজনী বা, তাৰপাছত আহি ভূপেন হাজৰিকা মূৰ্তিটোৰ ওচৰত পাইছোঁহি আৰু অলপমান খোজকাঢ়ি গ'লে 5 মিনিটমান খোজকাঢ়ি গ'লে নামঘৰ পাই যামগৈ। মূৰ্তিটো আপোনালোকক দেখাইছোঁ। নামঘৰ গেট পাই গ'লোহি। কৃষ্ণ নচোৱালে গেট পাই গ'লোহি আহি।
আন্ধাৰ হৈ গৈছে, পূৰা একো দেখাই নাপায় মানে আপোনালোকে চাব পাৰে পূৰা আন্ধাৰ আন্ধাৰ আন্ধাৰ, মানুহে ধৰিব নোৱাৰে আঁতৰত থাকিলে। তো আজিৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ, মোৰ চেনেলটো নতুন যদি কোনোবা আহিছে দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।